অহা মেৰ ভিতৰত সম্পন্ন হ'ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ৯,০০০ পদত দিয়া হ'ব শিক্ষক নিযুক্তিত ভৱিষ্যতে নিযুক্তি নহয় ঠিকাভিত্তিক শিক্ষক এতিয়াৰ পৰা কেৱল নিয়মীয়া পদত হ'ব নিযুক্তি প্ৰতিখন বিদ্যালয়ত থাকিব টেট উত্তীৰ্ণ শিক্ষক অহা শিক্ষাবৰ্ষৰ পৰা সকলো বিদ্যালয়ত হ'ব স্মাৰ্ট ক্লাছ শিক্ষাৰ্থী আৰু বিষয় অনুপাতে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া এই কথা ইতিমধ্যে উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৯,০০০ পদত নতুনকৈ নিযুক্তি হ'ব শিক্ষক নিযুক্তি হ'ব এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আৰু প্ৰতিখন বিদ্যালয়তে থাকিব টেট শিক্ষক আৰু এতিয়াৰে পৰা ঠিকাভিত্তিক শিক্ষক নিযুক্তি নিদিয়ে চৰকাৰে এতিয়াৰে পৰা নিয়মীয়া পদতহে নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে